নমস্কাৰ বন্ধু বান্ধৱীসকল, শিক্ষাফৰ ইউটিউব চেনেললৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম। আজিৰ প্ৰথম প্ৰশ্নটো হৈছে তলৰ কোনবিধ খাদ্যৰ উপাদানৰ অণুত আটাইতকৈ বেছি শক্তি নিহিত থাকে? উত্তৰটো হৈছে অপচন এ কাৰ্বহাইড্ৰেট। দাঁত আৰু অস্থিৰ গঠনত তলৰ কোনটো মৌল প্ৰয়োজন? উত্তৰটো হৈছে অপচন ডি কেলছিয়াম। তলত দিয়া কোনবিধ লিপিডৰ উদাহৰণ? উত্তৰটো হৈছে অপচন এ কোলেষ্টেৰল। তলৰ কোনবিধ উৎসেচক অগ্ন্যাশয় পোৱা যায়? উত্তৰটো হৈছে অপচন এ এমাইলপচিন। সালোকসংশ্লেষণ সংঘটিত হয়? উত্তৰটো হৈছে অপচন চি পত্ৰহৰিত। ইয়াত এটা কথা মন কৰিবলগীয়া কথা যে উদ্ভিদৰ পাতত কিছুমান অংশত হৰিতকণা পোৱা যায় আৰু এই হৰিতকণাৰ ভিতৰত পত্ৰহৰিত নামৰ এক ৰঞ্জক পদাৰ্থ থাকে আৰু এই ৰঞ্জক পদাৰ্থবোৰত সালোকসংশ্লেষণ সংঘটিত হয়। উদ্ভিদৰ খনিজ পুষ্টিৰ অত্যাৱশ্যকীয় পোষক মৌলৰ সংখ্যা কিমান? উত্তৰটো হৈছে অপচন বি 17। সৌৰশক্তিৰ ফটন কণাত নিহিত হৈ থকা শক্তি হ'ল? উত্তৰটো হৈছে অপচন বি কোৱাণ্টাম। সালোকসংশ্লেষণ প্ৰক্ৰিয়াত অক্সিজেন নিৰ্গত হয়? উত্তৰটো হৈছে অপচন এ আলোক বিক্ৰিয়া দশাত। অৰ্থাৎ সালোকসংশ্লেষণ দুটা দশাত সংঘটিত হয়। ইয়াৰে প্ৰথমটো হৈছে আলোক বিক্ৰিয়া দশা আৰু দ্বিতীয়টো হৈছে তিমিৰ বিক্ৰিয়া দশা। কোন শ্ৰেণীৰ উদ্ভিদৰ সালোকসংশ্লেষণ কৰিব পৰা ক্ষমতা নাই? উত্তৰটো হৈছে সম্পূৰ্ণ কাণ্ড পৰজীৱী। পোহৰ শক্তিক ৰাসায়নিক শক্তিলৈ পৰিৱৰ্তন কৰিব পৰা একমাত্ৰ প্ৰাকৃতিক কাৰখানা বুলি কাক কোৱা হয়? উত্তৰটো হৈছে অপচন এ হৰিতকণা। সালোকসংশ্লেষণৰ কাৰ্যকৰী একক কি? উত্তৰটো হৈছে অপচন বি কোৱাণ্টাছম। সূৰ্যৰ পোহৰৰ ৰশ্মিৰ কিমান তৰংগ দৈৰ্ঘ্যৰ ভিতৰত থকা ফটন কণা সালোকসংশ্লেষণত ব্যৱহাৰ হয়? উত্তৰটো হৈছে অপচন এ 390 পৰা 760 নেনমিটাৰ। জীৱৰ বৰ্গীকৰণ বিন্যাসৰ ক্ষুদ্ৰতম এককটো হ'ল? উত্তৰটো হৈছে অপচন এ প্ৰজাতি। প্ৰকোপকেন্দ্ৰীয় কোষেৰে গঠিত জীৱবিলাক কোন ৰাজ্যৰ অন্তৰ্ভুক্ত? উত্তৰটো হৈছে অপচন বি মনেৰা ৰাজ্য। জীৱৰ দ্বিপদ নামকৰণ পদ্ধতি কোনে উদ্ভাৱন কৰিছিল? উত্তৰটো হৈছে অপচন বি লিনিয়াছ। বেক্টেৰিয়াবিলাক ডেছ কোষেৰে গঠিত? উত্তৰটো হৈছে অপচন এ প্ৰকোপকেন্দ্ৰীয়। জীৱৰ বৈজ্ঞানিক নামত ডেছ পদ থাকে? উত্তৰটো হৈছে অপচন বি 2টা। ঘঁৰিয়ালৰ হৃদপিণ্ডৰ কোঠালিৰ সংখ্যা হৈছে? উত্তৰটো হৈছে অপচন চি 4। জীৱৰ আধুনিক বৰ্গীকৰণৰ ধাৰণা অনুসৰি হোৱাইটেকাৰে জীৱজগতক কেইটা ভাগত ভাগ কৰিছিল? উত্তৰটো হৈছে অপচন ডি 5টা ভাগত ভাগ কৰিছিল। জীৱদেহ গঠনৰ প্ৰাৰম্ভিক স্তৰ হৈছে? উত্তৰটো হৈছে অপচন এ পাৰমাণৱিক স্তৰ। একেধৰণৰ কাৰ্যত জড়িত থকা কোষৰ একোটা সমষ্টিক ডেছ বোলে? উত্তৰটো হৈছে অপচন চি কলা। জীৱদেহ গঠনৰ কাৰ্যকৰী গঠন হৈছে? উত্তৰটো হৈছে অপচন চি কোষ। জীৱৰ কোষত থকা প্ৰট'প্লাজমত পানীৰ শতকৰা পৰিমাণ থাকে? উত্তৰটো হৈছে অপচন চি 70 পৰা 80%। তলৰ কোনটো কোষাংগক কোষৰ আত্মঘাতী মনা বুলি কয়? উত্তৰটো হৈছে অপচন বি লাইচোজম। তলৰ কোনটো কোষাংগক কোষৰ শক্তিৰ ভঁৰাল আখ্যা দিয়া হয়? উত্তৰটো হৈছে অপচন এ মাইটকণ্ড্ৰিয়া। প্ৰাণী কোষৰ বহিৰাৱৰণখনক কি বোলে? উত্তৰটো হৈছে অপচন বি কোষাৱৰণ।